গাইজ বগৰী খাই মজা লাগিলে ছোৱালী দুজনীও বগৰী খাই আছিলে হয় নাই মই ভিডিঅ'টো উলিয়াই দিছোঁ আৰু বেয়া নাপাবা তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম যে 1945ৰ এখন এম্বেচাডৰ তো সকলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ অনুৰোধ কৰিছোঁ এটা ধুনীয়া পৰিৱেশ মোৰ ঘৰৰ পৰা অলপ আঁতৰত তো গতিকে অলপ দূৰ আহিবলগীয়া হ'ল কোনো কথা নাই তো ব'লক এতিয়া এইডোখৰত আছোঁ এইডোখৰৰ অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ ইয়াতে মানে ইয়াত হেনো আজিৰ পৰা যেতিয়া ব্ৰিটিছ আছিলে তেতিয়া ইয়াত ব্ৰিটিছ আহিছিলে আৰু তেতিয়াৰ দিনৰে সেইখন গাড়ী ইয়াতে আছিলে এই এৰিয়াটোত ইয়াতে সেই গাড়ীখন আছে আৰু অলপ গাড়ীখন চাবলৈ হ'লে মই অকণমান আঁতৰত যাব লাগিব তো ব'লক অলপ আঁতৰত গৈ আপোনালোকক গাড়ীখন দেখুৱাবলৈ চেষ্টা কৰিম তো গাইজ গাড়ীখনটো চামগৈ তাৰ আগতে অকণমান ইয়াৰ ওচৰ মানে চাৰিওফালৰ পৰিৱেশটো অলপ দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিছোঁ এখন মোৰ স্কুটিখনৰ উইংচিট লগাই থৈছোঁ অলপ জালিয়া কৰি থৈছোঁ মানে স্কুটিখন তো বেক চাইডে আছে দেখিছে বাগান এটা সুন্দৰ পৰিৱেশ আৰু বেক চাইডে আছে এটা ডাঙৰ পুখুৰী তাৰপৰা উঠি গৈ এইডোখৰতে অলপ এটা আছে সৰু এটা ঘৰ একদম সাংঘাতিক এটা ধুনীয়া পৰিৱেশ মানে একদম নিজান কোনো নাই ইয়াত তো মই পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ আহিব পাৰে সকলোৱে কমেণ্টত কৰিব পাৰে কোনডোখৰত আছে জেগাখন তেতিয়া মই আপোনালোকক কমেণ্টত জনাই দিব পাৰিম জেগাখনৰ কথা তো ব'লক এতিয়া ডাইৰেক্ট যাম আৰু এতিয়া ডাইৰেক্ট গাড়ীখন আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ব'লক তো গাইজ এয়া দেখি আছে মোৰ বেক চাইডে আছে গাড়ীখন মানে কিবা এটা নিজকে বহুত বছৰ আগলৈ লৈ যোৱা লেখীয়া লাগিছে তো সেইকাৰণে এই বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিয়ে ভিডিঅ'টো বনালোঁ এইখন সম্পূৰ্ণকৈ ধুনীয়াকৈ চাই লওক ইঞ্জিন চিঞ্জিন নাই এইবোৰ মানে চব চাগে কোনোবাই ৰাতিয়ে উঠাই লৈ গুচি গ'ল এয়া দেখিছে এখন গাড়ী এয়া ফ্ৰণ্ট চাইডটো এয়া এইটো ইঞ্জিনটো এইডোখৰত থাকিব লাগিছিলে কিন্তু নাই কি ধুনীয়া আৰু ইয়াৰ যিখিনি ইয়াত সামগ্ৰী আছে এইবোৰ লাংখাল লিংকি চব এনেদৰে পৰি আছে আৰু বহুত দিনৰ বহুত যুগৰ আগত 1945 আৰু 50 তেনেকুৱা টাইমৰে সামগ্ৰী এইবোৰ সেইটো কিন্তু ইয়াৰ ওচৰৰ যিজন চকীদাৰ আছে তেওঁৱে কৈছে তেওঁৰ মতে আপোনালোকক কৈছোঁ 1945 আৰু 50 তাৰ ভিতৰৰ সামগ্ৰী এইবোৰ চব আৰু এই তাতো আছে দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম আৰু গাড়ীখন এইখন দেখিছে একদম মানে ধুনীয়া চিষ্টেমত থৈছে আৰু সেই বস্তু খোজকাঢ়িবলৈ প্ৰব্লেম হৈ গৈছে তো আৰু আছে সেই তেতিয়াৰ দিনৰে আছে ইয়াত খেতি কৰা এটা সামগ্ৰী তেতিয়াৰ দিনৰে আৰু ইয়াত দেখিছে সৰু সুৰা ইঞ্জিন তাৰপৰা তেতিয়াৰ দিনৰে ইয়াত এনেকুৱা কিবা কিবি এইবোৰ কি বুলি কয় ভাইচ এনেকুৱা তেতিয়াৰ দিনৰে এইবোৰ ভাইচ ইয়াত আছে তো এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখিছে দেখুৱাইছোঁ হে গাইজ গাড়ীখন যিমান পাৰোঁ সিমান ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো ভিডিঅ'টো বনাওঁতে বহুত ভুল ভ্ৰান্তি হ'ব পাৰে তাক ক্ষমা কৰিব আৰু মই একেবাৰে এজন সৰু আৰু নতুন ইউটিউবাৰ গতিকে আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্টতে অলপ আগবাঢ়িব পাৰিম আৰু সেই যদি আপোনালোকৰ ছাপোৰ্টকণ দিয়ে তেতিয়াহে মানে ইয়াতকৈ আৰু ভাল ভিডিঅ' বনাবলৈ মই অলপ সাহস পাম গতিকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব মই যদি ভিডিঅ' বনাওঁ তেতিয়া লগালগ আপোনালোকে পাব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব যাতে আৰু এক দুজনে ভিডিঅ'টো দেখা পায় আৰু সেই গাড়ীখনো দেখা পায় আৰু কোন জেগাত আছে গাড়ীখনৰ ওচৰত কিন্তু সাংঘাতিক ধুনীয়া ফটোশ্বুট হ'ব তো গতিকে যিসকলে গাড়ীখনত ফটোশ্বুট কৰিবলৈ মন কৰিব বা জেগাকণ যদি চাবলৈ মন আছে তেতিয়াহ'লে মোক কমেণ্টত কৰিব মই জনাই দিম জেগাকণৰ কথা আৰু বেক চাইডে এটা সুন্দৰ পৰিৱেশ দেখিছে ইয়াতো একদম ধুনীয়া ফটোশ্বুট হ'ব গাড়ীখন আছিলে ইয়াত অলপ আগত যাব লাগিব তাত আছিলে আৰু এইডোখৰ জেগাকণ এইডোখৰত আছে মোক কমেণ্ট কৰিলে মই জেগাকণৰ কথা ডিটেইলছত জনাই দিম দেখিছে ইয়াত ধুনীয়া সাংঘাতিক ঘৰবোৰ দেখিছে ইমান ধুনীয়া এটা একদম সুন্দৰ পৰিৱেশ দেখিছে বেকগ্ৰাউণ্ডত তো সেই গাইজ ওচৰতে বগৰী গছ এজোপা দেখিলোঁ তো বগৰী দুটা খাই যাওঁ বুলি ভাবিলোঁ সেইকণো আপোনালোকক দেখুৱাই দিওঁ আৰু বেয়া চেয়া নাপাব লগৰটো পাৰি আছে এতিয়া বগৰী আৰু কেইটামান খাম বৈদ্য মিঠা বগৰী পিছফালে দেখিছে শিৱ মন্দিৰ এভাগ আছে কৃষ্ণপ্ৰভু আৰু
ইয়াত ৰুম এটা আছে, কিবা বোলে ডেঞ্জাৰ লিখা আছে, গতিকে এই ৰুমটোৰ ওচৰলৈ নোযোৱাই ভাল হ'ব। আৰু ইয়াত এই পিছফালে ঘৰটো আগতো দেখুৱাইছিলোঁ মই, এইবোৰ ঘৰটো বৈদ্য ধুনীয়া লাগিছে। এনেকুৱা এটা ঘৰেই লাগে মোক, কেঁচাই হওক লাগিলে, থাকিতো বিন্দাছ লাগিব ন। কি ধুনীয়া পৰিৱেশ, একদম নিজান মানে একদম। অ' মাই গড, 2 কোটিমান টকা থকা হ'লে এই ঘৰটো কিনিলোহেঁতেন। পাৰা বগৰী পাৰা, বগৰী কেইটামান ঘৰলৈ লৈ যাব লাগিব খাবৰ কাৰণে। তো হৈ গ'ল ভিডিঅ'টো হৈ গ'ল, গাড়ীও দেখুৱালোঁ, চব দেখুৱালোঁ। ভিডিঅ'টো যদি অলপো ভাল পাইছে প্লিজ ছাপোৰ্ট কৰিব মোক। একেবাৰে নতুন ইউটিউবাৰ, কিন্তু আপোনালোকৰ কাৰণে এনেকুৱা ভাল ভাল ভিডিঅ' ডেইলিয়ে বনাম বুলি কৈছোঁ, আৰু ডেইলি বনামেই। কিবা এটা আপোনালোকে জনাকৈ বা কিবা এটা আপোনালোকক ক'ব পৰাকৈ ভিডিঅ' ডেইলি বনাম।